ফ্ৰেণ্ড স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউবৰ এই বিশাল জগতখনলৈ য'ত আপোনালোকে প্ৰতিদিন ভিন্ন ধৰণৰ ভিন্ন প্ৰকৃতিৰ নানান ধৰণৰ খা খবৰৰ লগতে বিভিন্ন কথা জানিব পাৰে। গতিকে আহক আজি এই বিশাল জগতখনত হ'ব পাৰে বা ইয়াৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম এজন এয়াৰটেল ৰিটেইলাৰ হিচাপে আপুনি কেনেদৰে এটি নাম্বাৰৰ তথ্য কেনেদৰে ওলাব পাৰিব বা কেনেদৰে জানিব পাৰিব যিকোনো এয়াৰটেল নাম্বাৰ এটাৰ। যদি আপুনি এজন অথৰাইজ এয়াৰটেল ৰিটেইলাৰ হয় বা আপোনাৰ চিম এক্টিভেশ্যন কৰাৰ ৰাইট আছে তেন্তে আজিৰ ভিডিঅ'টো যদি চাই ইয়াৰ পৰা আপোনাৰ নিশ্চয় উপকৃত হ'ব আৰু ইয়াত আপোনাৰ নিশ্চয় কামতো আহিব। এজন এয়াৰটেলৰ অথৰাইজ ৰিটেইলাৰ হিচাপে যিকোনো এয়াৰটেল নাম্বাৰ এটাৰ কেনেদৰে আপুনি ইয়াৰ তথ্য বা ইয়াৰ ডিটেইলছ ওলাব পাৰিব, চিমখন কাৰ নামত আছে বা এই চিমখন যাৰ নামত আছে তেওঁৰ এড্ৰেছটো কি কেনেদৰে ওলাব পাৰিব, এইখিনি জনাৰ আগতে এট ফাৰ্ষ্ট আপোনাৰ এটা অথৰাইজ ৰিটেইলাৰ হ'ব লাগিব আপুনি। কাৰণ যিকোনো ৰিটেইলাৰে এই কামটো কৰিব নোৱাৰে, ইয়াৰ বাবে আপোনাক কোম্পানীৰ ফালৰ পৰা অথৰাইজ ৰিটেইলাৰ হ'ব লাগিব আপুনি। গতিকে যদি আপুনি অথৰাইজ ৰিটেইলাৰ হয় তেন্তে আপোনাৰ ৰাইট মোবাইলত যিটো চিম ইউজ কৰে এয়াৰটেল লাপু চিম, এই লাপু চিমটোৰ পৰা আপুনি এটা SMS কৰি এই SMS-ৰ জৰিয়তে কাষ্টমাৰৰ ডিটেইলছ আপুনি SMS-ৰ যোগে লাভ কৰিব পাৰিব। কাষ্টমাৰৰ ডিটেইলছখিনি লাভ কৰাৰ বাবে প্ৰথমে আপুনি আপোনাৰ এয়াৰটেল লাপু চিমখনৰ পৰা এটা SMS কৰিব লাগিব। প্ৰথমে আপুনি টাইপ কৰিব লাগিব FSIM স্পেচ কাষ্টমাৰৰ মোবাইল নাম্বাৰ। মই আকৌ কৈছোঁ, আপুনি টাইপ কৰিব লাগিব FSIM চিম অৰ্থাৎ FSIM আৰু ডাইল কৰি স্পেচ দিব, মানে এটা আখৰ লিখাৰ জেগা খালী এৰি আপুনি কাষ্টমাৰৰ বা সেই এয়াৰটেল নাম্বাৰটো দি দিব যিটোৰ আপোনাক তথ্য লাগে। আৰু ইয়াৰ পিছত আপুনি ইয়াক পঠাই দিব 59222 লৈ। গতিকে আপুনি আপোনাৰ লাপু চিমখনত লিখিব জাষ্ট এয়াৰটেল লাপু যিখন চিম ইউজ কৰে, যিখন আপোনাৰ চিম এক্টিভেশ্যন কৰাৰ পাৰ্মিশ্যন আছে বা ৰাইট আছে, তাত আপুনি SMS লিখিব FSIM স্পেচ আৰু যিটো নাম্বাৰৰ তথ্য লাগে আপোনাক সেই এয়াৰটেল নাম্বাৰটো দি পঠিয়াই দিব 59222 লৈ। আৰু ইয়াৰ লগে লগে আপোনালৈ এটা ৰিপ্লাই আহিব SMS-ত। সেই SMS-ত নাম্বাৰটো কাৰ নামত আছে বা কেতিয়া এক্টিভ হৈছে আৰু এড্ৰেছ এই নাম্বাৰটো এগেইনষ্ট কাৰ নামত আছে আৰু এই কাষ্টমাৰজনৰ এড্ৰেছ আপুনি SMS-তে পাই যাব। গতিকে সৰু কথাটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ইয়াৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। যদি আপুনি যদি এয়াৰটেল ৰিটেইলাৰ হয় আৰু ভাল লাগে এটা লাইক দি দিব আৰু আন ৰিটেইলাৰসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো গ্ৰ'থ কৰাত অকণমান সহায় কৰি দিয়ক। আজি এইখিনিলৈ ক'লোঁ, আকৌ দেখা হ'ব এটা নতুন ভিডিঅ'ত নতুন সময়ত। তেতিয়ালৈ সকলোকেই ভগৱানে কুশলে ৰাখক। আজিলৈ আহিছোঁ, ধন্যবাদ। তুমি তো নহয় কোনো আন, তুমি মোৰ এটি তেজে ধোৱা গান। মোৰ চোতাল খালী, মোৰ কোঠা খালী, কিবা উদং উদং বুকু ছাতি ফুটি